ঘৰলৈ যোৱাৰ প্লেনিং কৰাৰ আগতে হাজবেণ্ড আৰু মই দুয়োটাই মানে কথা পাতি থৈছিলোঁ এবাৰ যিমানখিনি পাৰোঁ মানে আমি ফুৰি আহিম মানে কিয় কম টাইমৰ কাৰণে ঘৰলৈ যোৱা হয় কাৰো ঘৰলৈ যোৱা নহয় বেয়াও লাগে কাৰো ঘৰত যাবও নোৱাৰোঁ স্পেচিয়েলি ফেমিলি ঘৰলৈ আৰু এইবাৰ মানে সেইকাৰণে দুয়োটাই ডিচাইড কৰিছোঁ যিমানখিনি পাৰোঁ ফুৰি আহিম বুলি আৰু কথামতেই কাম এয়া ওলাই দিলোঁ আমি আজি কোলাজানলৈ বুলি আমাৰ ঘৰৰ পৰা খুব বেছি আধা ঘণ্টামানৰ বাট হ'ব আচলতে এয়া আমাৰ ককা আইতাহঁতৰ ঘৰ মানে মোৰ মা দেউতাৰ ঘৰ মানে আৰু তাহাঁতে আলফুলক দেখা নাছিলে আইতাহঁতে বৰ চাব ইচ্ছা কৰি আছিলে আজো নাতিয়েকক আৰু নতুন গাড়ী এখন লৈছে বুলিও শুনিছে তাকো মানে চোৱাৰ বৰ ইচ্ছা কৰি আছিলে এয়া আইতা আহি পিনে ধুনীয়াকৈ গামোচা এখন বান্ধি দিলে ককা আইতা উঠিও চালে যি ফূৰ্তি পাইছে নহয় দেখি ভাল লাগি গ'ল আৰু এয়া আমাৰ ট্ৰেডিশ্যনেল মিচিং চাংঘৰ পাছফালে আছে আগফালে ঘৰ আছে যদিও পকী পাছফালে এটা ঘৰ থাকেই নহয় আমাৰ চাংঘৰ ঠিক তেনেকুৱা এয়া আমাৰ ডাঙৰ মামী দেই চাইমদ চাকাত ব্যস্ত আজিৰ মেইন বস্তুটোৱে হৈছে এইটো আচলতে চাইমদ খাবলৈ আহিছোঁ আৰু এইগৰাকী হৈছে মাজু মামী এইগৰাকী সৰু মামী আৰু এইফালে হৈছে মাজু মামা এইফালে মাজু মামাৰ ছোৱালী ল'ৰা আমাৰ এয়া আলফুল ককা আইতা এয়া দেখালোঁ আৰু অলপ চলপকৈ আমাৰ ককা আইতাহঁতৰ পাকঘৰটো আৰু তাৰপিছতে এয়া ধুনীয়াকৈ বনাই থোৱা আছিলে মামীহঁতে বনাই থৈ দিছিলে শাকৰ লগত গাহৰি মাংস ইফালে গাহৰি মাংস বইলো হৈ আছে এয়া মানে খৰিকাত দিব আৰু দেখিছেনে বানবাতি উলিয়াই থৈ দিছে খাবৰ কাৰণে চাইমদ ইমান ধুনীয়া কালাৰটো হৈছে নহয় চাইমদৰ এই চাইমদটো যে ইমান মিছ কৰি আছিলোঁ আলফুল নোহোৱাৰ আগৰ পৰাই প্ৰায় 2 বছৰমান মই এইবিলাক একো খোৱাই নাই ইমান খাওঁ লাগি আছিলে ফাইনেলি আজি বহুত দিনৰ মূৰত খালোঁ ইমান ভাল লাগিছে নহয় এফালে আকৌ ট্ৰেডিশ্যনেল পিঠাময়ো বনাই থৈছে দালি আৰু পিঠাগুড়িৰ পৰা বনোৱা এয়া আকৌ লোকেল চিকেনৰ লগত বিৰাট মজা হয় খাবলৈ এফালেও মোৰ মামাই হয় মাজু মামাও এখন মিচিং মাফলাৰ যে সেইখন বান্ধি দিলে নতুন গাড়ীখনত বুলি এইবাৰ মুঠতে গামোচা আৰু মোৰ গাড়ীখনৰ নামত ঢেৰ গামোচা বুটলিলোঁ মই আৰু এইফালে একেবাৰে শেষত আৰু পিঠা নাখালে হ'বনে আৰু বিহু বুলি হয়নে বাৰু পিঠা কেইখনমানো মামাই পুৰি থৈছিলে মামীয়ে তাকো খাই বৈ আৰু আমি বহুত কি ফটো তুলিলোঁ ভিডিঅ' কৰিলোঁ বহুত সময় কথা চথা পাতি ওলাই গ'লোঁ এয়া বাইদেউ আৰু ভিনদেউ শেষৰ সময়ত আহিলে তাহাঁতেও খাই বৈ ওলাইছে আৰু একেবাৰে শেষত সেৱা নজনালে হ'বনে বাৰু ককা আইতাৰ ভৰিত ধৰি সেৱা কৰিলোঁ যেন আমাক ভালে কুশলে ৰাখক আৰু এয়া লাষ্টত টোপোলা টাপলি আৰু দি পঠাইছে নহয় মামা ঘৰৰ পৰা আহিলে টোপোলা দি পঠাই নহয় সেয়া লৈ মেলি আৰু আমি ওলাই আগফালে গৈ আছে বাইদেউহঁত পাছে আমি আৰু তেনেকৈ ঘৰমুৱা হ'লোঁ আজিলৈ আহোঁ দেই তেন্তে বাই বাই